মানে নিলিখিতি টংমাং হেদি নিরিগেলা পছন্দি গৈছিনে ঘটনাটো আমি মানে ইয়াত ঘৰ বনাইছিলোঁ পুৰা আমাৰ 2 মাহ বনাইছিলোঁ তাৰপিছত ঘৰটো অলপ শেষ হৈছিল তাৰপিছত মই ঘৰ গুচি গ'ল তাৰপিছত ছোৱালীকেইটাৰ কাৰণে কৈছোঁ ঘৰটো সোমাই যা এনেকা বনাই থকাটো নহ'ব এনেকা ক'লোঁ মই তাৰপিছত ছোৱালীকেইটা সব ঘৰটো মানে বস্তুকেইটা সব লৈ আনিলোঁ ৰুমত ভাড়া থাকি পেলাই সব লৈ আনি পেলাই ঘৰ থাকিছে 1.5 মাহ হৈছে ইয়াত থকা তাৰপিছত এনেকা এক্সিডেণ্ট বোলে হ'ব বোলে আমি নাজানো এইটো মানে মইতো খবৰ বাতৰি নাই পিছত কুঠিয়া চুয়া পেলাই শেষ হ'লে মই আহিম ঘৰ চিলিং বান্ধিবলৈ অলপ আছিলে এইটো কাৰণে আমি কৈছোঁ কুঠিয়া পেলাব আছোঁ মই আহিম ঘৰৰ বেৰা চেৰাও দিম তামোল লগাম এনেকৈ ক'লোঁ তাৰপিছত ছোৱালীজনক এটা সোমাবলৈ দিছিলোঁ ইয়াত থকা 1.5 মাহ হৈছে তাৰপিছত 1টা বজাততো 1:15কে মোক খবৰ পাইছোঁ ইয়াতো 1টা বজাত বোলে সিহঁতে মাৰাটো পিছখিনি খান্দি গ'ল খান্দি পেলাই একজনে সোমাইছে একজনটো ৰাস্তা মুখতে আছিলে 2জনী আছিলে বোলে ছোৱালীকেইটা এইকেইটা ছোৱালী আমি একো প্ৰব্লেম নাজানো আমিতো ক'লে ছোৱালীকেইটা ক'ব পাৰে আগৰো আহিছিলে বোলে 2জন তাৰপিছত ইফালে ৰাস্তা আছে নেকি সুধিছিলে বোলে নাই ৰাস্তা ইফালেতো নাই ইফালে ৰাস্তা আৰু জগালি দিনৰো আহিছিলে বোলে পানী খাবলৈ আহিছিলে এটাতো চলাই পাণ্ডে এটাতো চলাই নিপিন্ধে বোলে মানুহজনক এটা যিটো মাৰা মানুহটো সৰু আৰু কালি আহাও এটাতো সৰু বোলে এইটো মানে গাটো সৰু এইফালে পিছখিনি খান্দি গ'ল বস্তু আপোনালোকক দেখিব পাৰিম ছোৱালী আপোনাক কোৱা নাছিলে যে এনেকুৱা কিবা হৈছিলে মোৰ লগত নহয় নকওঁ মোৰ কাৰণে কোৱাই নাই হয়তো বাবা কাৰণে নিলে লাজ পাই আমি ভাল পোৱা কি পোৱা চব গাভৰু ছোৱালীহে আমাৰ 3টা আছে এইটা সিহঁতৰ পঢ়ি আছিলে 2টা এইটো ভাত ৰন্ধা কাপোৰ ধোৱা এইটো ডাঙৰ এই মৰি যোৱাটো এইটো আৰু তাত 25 বছৰ বাদ গ'ল 2 নম্বৰ ছোৱালী 3 নম্বৰ ছোৱালী সৰুটো যি মৰাটো একদম সৰু নহয় 4 আছে ছোৱালী ল'ৰা এটা আছে 5জনৰ পৰা এইটো ধুনীয়া এটাটো ইয়াত থকাটো 2 নম্বৰ আৰু 4 নম্বৰ এই এটাই থাকে ইয়াত কোনো নাই ইয়াত মতা মানুহ নৰখায় একো নৰখায় 1:45 মানত খবৰ পালে টাইমত ৰাতি যে এটা বুলেট ইঞ্জুৰি হৈছে তো একৰ্ডিংলি আমি আমাৰ SP ছাৰ আমি আহি পেলাই উপস্থিত হ'লোঁ উপস্থিত হৈ আমি ইয়াতে পালোঁ যে এগৰাকী ছোৱালী হুকুৰী টিচপি প্ৰায় 23 বছৰমান বয়স তেওঁ আমি ইয়াতে মৃত অৱস্থাত ইয়াত আহি পালোঁ এতিয়া ইনভেষ্টিগেশ্যন চলি আছে গতিকে প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন চলি আছে গতিকে আমি বিশেষ এতিয়া আমি বিস্তৃতভাৱে ক'ব নোৱাৰিম তেওঁলোক 3জনী বাইক ভৈনীক তাতে ইয়াতে একেলগে থাকে ইয়াতে তেওঁলোকে পঢ়ি আছিলে